Happy birthday to you. আপোনালোকে যদি পাৰে এইটো কৰি দেখাব। আৰু এয়া অঞ্জলি বাৰ মা হয়। নমস্কাৰ কৈ দিয়ক বা হাই কৈ দিয়ক। এয়া অঞ্জলি বাৰ মা আৰু মানে আজি যিটো খালোঁ ন খাই শেষ গাহৰিটো ভাল বনাইছে অ' মা। So hey guys, welcome back to my YouTube channel sD&vlogs আৰু মই ঋষি বৰ্মনে সকলোকে স্বাগতম জনাইছোঁ মোৰ এই YouTube channel sD&vlogsলৈ। So guys, আজি এই ভ্লগটো বাৰ্থডে ভ্লগ হ'বলৈ গৈ আছে, অৰ্থাৎ মোৰ বাৰ্থডে নহয়, মোৰ বাৰ্থডে আহি আছে এতিয়া আৰু তো মোৰ বাৰ্থডে নহয়, এজনী বাৰ যিজনী বা মানে মই এতিয়া প্ৰথম ডান্স ক্লাছ জইন কৰিছিলোঁ ন, সেই বাজনী মানে লগ পাইছিলোঁ সেই ক্লাছত আৰু আজি সেই বাজনীৰ বাৰ্থডে হয়। চ' মানে মই ভাবিলোঁ আজি সেই বাজনীৰ বাৰ্থডে ভ্লগ এটা বনোৱা যাওক। চ' সেইকাৰণে আমি আছোঁ বৰ্তমান ওমভিলা গেষ্ট হাউচ আৰু তাতে আজি মানে বাৰ্থডে চেলিব্ৰেশ্যন কৰা হ'ব আৰু বাজনীৰ কাৰণে মানে এটা ছাৰপ্ৰাইজ ৰখা হৈছে। বৰ্তমান বাজনী নাই, কলেজত গৈছে আৰু আহিব আৰু তাৰ কাৰণে আমি গোটেইবোৰ মানে ছাৰপ্ৰাইজ মানে ময়ো এটা ছাৰপ্ৰাইজৰ আজি অংশীদাৰ হ'বলৈ গৈ আছোঁ আৰু বাজনী এটা আহি আছে আৰু অসীম দা আছে, লগতে মনজিত আছে। মনজিত দেখাওঁ, এইটো মনজিত, হাই কৈ দিয়া, এইটো মনজিত আৰু অসীম দাহঁত আছে আৰু আহি আছে যিসকল আহি আছে আৰু অঞ্জলি বাৰ মা আছে আৰু মানে কি ক'ম আৰু আজি যিহেতু বাৰ্থডে ভ্লগ, চ' আমি মানে এনজয় লগতে মানে আমি ৰেডি কৰি আছোঁ। এতিয়া আমি বেলুন চেলুন ফুকুৱা আৰম্ভ কৰিছোঁ, লগতে এয়া বেলুন আছেই হয়নে, এয়া বাৰ্থডে, তাৰপিছত আৰু এয়া হোৱাইট বেলুন মই গোটেইবোৰ প্ৰিপেয়াৰ কৰি আছোঁ। লগতে গেষ্ট হাউচটো চাওক আপোনালোকে, গেষ্ট হাউচটো নতুনকৈ খুলিছে আৰু চাওক বঢ়িয়া গেষ্ট হাউচ আৰু দেখা আছোঁ এটা আহিকে মানে মূল আকৰ্ষণত মানে এটা হৈ আছে আৰু সেইটো হৈছে এইটো চাওক আমাৰ বম্ভলি অৰ্থাৎ শিৱ বাবা। যিহেতু এতিয়া আজি বাৰ্থডে, অঞ্জলি বাৰ বাৰ্থডে, চ' সেইকাৰণে আমি সকলোবোৰ আছোঁ আৰু অসীম দাহঁতে আছে, বস্তুবোৰ লৈ আহি আছে। লগতে আমাক দায়িত্ব দিয়া হৈছে ডেকৰেট কৰিবৰ কাৰণে, আমি বেলুন চেলুন ফুলাই আছোঁ আৰু সকলো আহিব, আমি ৰুমটো ধুনীয়াকৈ ডেকৰেট কৰিম। তাৰপিছত আৰু মানে আজি মানে পাৰ্টিটো ধামাকা হ'বই। লগতে আজি চেষ্টা কৰিম যে অঞ্জলি বাই তেওঁৰ বাৰ্থডেটো মানে আজি পূৰা স্পেচিয়েল হয় যাতে হওক। চ' গাইজ চাই থাকক আৰু যিসকল নতুন আহিছে তেওঁলোকে মোৰ এই চেনেলটো যদি এনেকুৱা এটা ভিডিঅ' চাবৰ কাৰণে ভাল পায়, মোক যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে মোক এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। নাথাকোঁ আমাৰ ডেকৰেশ্যনৰ আধা আধি মানে হৈ গ'ল আৰু মেইন ডেকৰেশ্যন আছে লুক আৰু ফুলি হ'ল, লগালোঁ আধা আধি, বাকী আৰু চবে কৰি আছে আৰু এইবোৰ চাফা হৈ আছে। অঁ কিবা ক'বা? আজি ফাৰ্ষ্ট টাইম ময়ো এনেকৈ কাৰোবাৰ কাৰণে লাগিছোঁ আজি। বাকী আৰু এয়া দলিবা অঞ্জলি বাৰ বেষ্ট ফ্ৰেণ্ড আৰু এজনী আৰু মই বাৰু ভাইটি হয়নে? বাকী আৰু এইবোৰ চাওক বেলুন চাৰু ফুলাব আছে এইবোৰ। বাকী আৰু এই ওপৰত লগোৱা হৈছে এনেকৈ মানে যিমানখিনি পাৰিছোঁ আৰু কৰা গৈছে। বাকী আৰু চাই থাকক আপোনালোকে কি হয় লাষ্টত লাষ্ট ফাইনেল ডেকৰেশ্যনটো দেখাই আছোঁ। ত' গাইজ আমাৰ নহয় হৈ গ'ল ৰুম ডেকৰেশ্যন চাব পাৰে আপোনালোকে আৰু চাওক আমি মনজিত, মই, অসীম দা, তাৰপিছত আমি দলিবা এনেকৈ কৰি কিনে বনাইছোঁ সজাইছোঁ আৰু এইটো মনজিত, এইটো অসীম দা আৰু অঞ্জলি বা আহি আছে আৰু
আৰু আৰু এয়া এইটো অঞ্জলি বাৰ কেক অঞ্জলি বাৰ কাৰণে এইটো চকলেট আৰু লগতে ইয়াতে আছে পেইন এটা কিনিছোঁ আৰু নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ ত' তেনে কাৰণে কিনিছোঁ আৰু চ' আহি আছে অঞ্জলি বা আহি আছে আৰু আহি পোৱাৰ লগে লগে অঞ্জলি বা চাই থাকক অঞ্জলি বা আহি গ'ল আৰু সেইটোৱে আহিছে আৰু চব ৰেডি আৰু আহি আছে birthday to you. Happy birthday to you. Happy birthday, dear Anjali Ba. Happy birthday to you. খোৱা তুমি খোৱা আজি যিহেতু অঞ্জলি বাৰ বাৰ্থডে চব অঞ্জলি বাক অলপমান কিবা এটা সুধো কেনেকুৱা ফিল হৈছে বাকী তোমাৰ কেনেকৈ একো নহয় চোৱা না এই তুমি দিয়া ধুনীয়া দিয়া ধুনীয়া নহয় কেনে লাগিল চবে কৰিছে মিলিকে বাকী আৰু এয়া চাওক মেইন যিটো কৰিছে ন দলি বা মানে চবেই কৰিছে মেইন মই পাৰ হ'ব পাৰিছোঁ তাৰ কাৰণে মানে বহুত চব মেইন নহয় মই মেইন আপোনালোকে যদি পাৰে এইটো কৰি দেখাব এই যে দিবি হা এইটো নিদিলে কিন্তু মই আনিম অঁ দিম দিয়া মোক বোলে এইটো বোলে নিদিলে বোলে মাৰিব বোলে কেনেকৈ মাৰে অঁ আমি খাওঁ মেইন খানাটো চ' চবে খাই আছে ইয়াত মনজিত অকিম দা আৰু এয়া আৰু কি আছে দেখাই দিওঁ আইটেম এইটো কি চাওমিন এইটো কি সেই লাহে লাহে হা চিলি চিকেন আৰু এইটো ফ্ৰাইড ৰাইচ আৰু নাই অঞ্জলি বাৰ বাৰ্থডেটো মানে বেছি স্পেচিয়েল কৰিছে গাহৰিটো মানে গাহৰিটো আংকল আৰু আণ্টিহঁতে মিলি বনাইছে এয়া অঞ্জলি বাৰ দেউতা আৰু চাওক খাই দিলোঁ কেইটা অঁ আৰু এয়া চাওক আজি স্পেচিয়েল কৰিছে এইটো আৰু বহুত আছে আৰু ঠিক আছে কিন্তু খাইছোঁ এইটো আৰু এয়া অঞ্জলি বাৰ মা হয় নমস্কাৰ কৰি দিয়ক বা হাই কৰি দিয়ক এয়া অঞ্জলি বাৰ মা আৰু মানে আজি যিটো খালোঁ ন খাই শেষ গাহৰিটো ভাল বনাইছে অ' মা গাহৰিটো ভাল বনাইছে দেই বঢ়িয়া লাগিলে খাই কিনে বাকী আৰু মানে আগতেও খাই পাইছোঁ চাগে ন গাহৰি আপোনাৰ অঁ আজিও খালেও মানে বহুত ভাল লাগিল আৰু বাকী থেংক ইউ বাকী অঞ্জলি বা তোমাৰ বাৰ্থডে পাৰ্টি আগেন হেপী বাৰ্থডে চাৰি ভিডিঅ' ইমানেই আছিলে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই দিবৰ কাৰণে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু আজি এটা সৰু এটা বাৰ্থডে স্পেচিয়েল ব্লগ এটা দিবলৈ ট্ৰাই কৰিলোঁ আৰু এইটো মোৰ বাৰ্থডে নহয় যিহেতু
উগাৰ মাৰি আছোঁ গাহৰি খাই উগাৰ চ' গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আকৌ এবাৰ ক'ল দেই চ' আজি ভিডিঅ'টো ইমানেই আছিলে আৰু এটা সৰু চা বাৰ্থডে ব্লগ এটা বনাব ট্ৰাই কৰিলোঁ চ' গাইজ ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিব চ' বাই গাইজ আকৌ লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই